আসাম স্টেট ইলেকশন কমিশনক আমি এখন স্মারকপত্ৰ প্ৰদান কৰিছিলোঁ আৰু এই স্মারকপত্ৰটো হ'ল যে BTC 2025 সেপ্টেম্বৰ মাহত ইলেকশন হ'বলৈ গৈ আছে 40টা পৰিষদীয় এই সমষ্টিৰ কাৰণে তাত এই কথাও আমি উল্লেখ কৰি পেলাই আমি দাবী ৰাখিছিলোঁ যেহেতু ইংৰাজী আৰু অসমীয়াত ভোটাৰ তালিকা যি ইলেক্টৰেল ৰোল প্ৰকাশিত তাত কৰে বা প্ৰকাশ কৰে পাব্লিছ কৰে সমান্তৰালভাৱে বড়ো ভাষাত ইংৰাজী আৰু ইংলিছৰ সমান্তৰালকৈ বড়ো ভাষাত এই ভোটাৰ তালিকা বা ইলেক্টৰেল ৰোল পাব্লিছ কৰিব লাগে আৰু এই মেমৰেণ্ডাম আমি DC কোকৰাঝাৰৰ দ্বাৰা পঠাইছিলোঁ তেওঁলোকে আকৌ আমাক পুনৰ চিঠি দিছে যে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়াই যেহেতু অসমীয়া আৰু ইংৰাজীত প্ৰকাশ কৰে ইয়াৰ কাৰণে আমি ইয়াৰ ওপৰত দায়িত্ব ল'ব নোৱাৰে বুলি কৈছে সেইটো কোনো ৰিজাল্ট হ'ব নোৱাৰে পাৰ্লিয়ামেণ্ট আৰু এছেম্বলিৰ কাৰণে ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়া আৰু আমি জানো ষ্টেট ইলেকশ্যন কমিশ্যনে কাউন্সিল পঞ্চায়ত বা 6 শিডিউল কাউন্সিলৰ নিৰ্বাচন তেওঁলোকে অনুষ্ঠিত কৰে তেওঁলোকে গা এৰা মন্তব্যৰে তেওঁলোকে এই ৰিপ্লাইটো দিছে তেওঁলোকৰ কোনো মনে নাই এই কামবিলাক এই মৰ্যাদাবিলাক সাংবিধানিক যি এটা ষ্টেটাছ দিয়া হৈছে এই ষ্টেটাছটো তেওঁলোকে বাহাল ৰাখা বা কাৰ্যকৰী কৰাৰ কাৰণে তেওঁলোকে মন নাই তো ইয়াৰ কাৰণে নিখিল বড়ো ছাত্ৰ সন্থাই এই যি এই ৰিপ্লাইটো আমি কোনো কাৰণত আমি গণ্য কৰিব নোৱাৰোঁ ইয়াৰ কাৰণে আমি ইলেকশ্যন কমিশ্যন অফ ইণ্ডিয়ালৈকে আমি যাম প্ৰয়োজন হ'লে আমি আদালতৰ দ্বাৰস্থ হ'ম যে আমাৰ কাৰণে সুকীয়াকৈ এটা ভোটাৰ তালিকা বড়ো ভাষাটো লাগে ইংৰাজী থাকিব অসমীয়া থাকিব সকলো ৰাজ্যিক ভাষা ইয়াত সমান্তৰালভাৱে চলিব কিন্তু বড়ো ভাষাটো আমাক ভোটাৰ তালিকা লাগে এই কথাটো ক'বৰ কাৰণে মই আপোনালোকক ইয়াত আমন্ত্ৰণ জনাইছোঁ ধন্যবাদ এই ক্ষেত্ৰত প্ৰমোদ বড়ো ডাঙৰীয়া আপোনালোকৰ দলৰ পৰাই আপোনালোকৰ সংগঠনৰ পৰাই যোৱা তেওঁৰ স্থিতি কেনেকুৱা নাই আমি কাউন্সিল চৰকাৰক আমি অৱগত কৰিছোঁ অসম চৰকাৰকো অৱগত কৰিছোঁ যে বড়ো ভাষাত ভোটাৰ তালিকা আমাক লাগে আৰু যিহেতু সাধাৰণ লোক যিবিলাকে মেট্ৰিকুলেশ্যন কৰা নাই ক্লাছ 5 ক্লাছ 8 লোকে পঢ়িছে তেওঁলোকেও ভোটাৰ তালিকা পাব ভোটাৰ শ্লিপ ঘৰে ঘৰে গৈ পায় নিজৰ নামটো অন্ততঃ যিবিলাকে বড়ো ভাষাত পঢ়িছে তেওঁলোকে বড়ো বুজি পাওক যোনে অসমীয়াত পঢ়িছে অসমীয়া বুজি পাওক কোনোবা ইংৰাজীত চাব আমাৰ আপত্তি নাই কিন্তু বড়ো ভাষাটো হ'ব লাগে কাৰণ এইটো নিম্ন স্তৰৰ এটা নিৰ্বাচন হয় সাংবিধানিক এটা মৰ্যাদা সম্পন্ন এটা BTC কাউন্সিলৰ নিৰ্বাচন হয় তো ইয়াৰ কাৰণে সংবিধান হিচাপে এইটো মৰ্যাদা প্ৰদান কৰাটো চৰকাৰ আৰু মানে ষ্টেট ইলেকশ্যন কমিশ্যনৰ দায়িত্ব বুলি আমি ক'ব বিচাৰোঁ ধন্যবাদ।